Hello and welcome to my channel. Happy New Year. সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 1 তাৰিখ আৰু মোৰ ছুটি আছে আৰু যেহেতু চান্দুবি মেলা আজিৰ পৰা ষ্টাৰ্ট হ'ব আৰু 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে মেলাখন থাকিব। আজি যেহেতু ছুটি পাইছোঁ মই ভাবিছোঁ যে আজি গৈ আহোঁ। মই এতিয়া ধুনীয়াকৈ উলিয়াই মেলি ইয়াতে ৱেইট কৰি আছোঁ ঘৰতে। মোৰ ফ্ৰেণ্ড এজন আহিব মোক পিক কৰিবৰ কাৰণে। তাৰ এতিয়ালৈকে যিহেতু হোৱা নাই মই ভাবিলোঁ এটা ব্লগেই বনাওঁ, মানে দীঘলীয়া ব্লগ এটা বনাওঁ। যেহেতু শ্বৰ্ট ভিডিঅ'ত গোটেইখিনি দেখাব নোৱাৰি, প্ৰব্লেম হয়, এডিট কৰোঁতেও কিছু প্ৰব্লেম হয়, সেইটো কাৰণে ভাবিছোঁ লং ভিডিঅ' এটা আপলোড কৰিম চান্দুবি মেলাৰ। তো চাই থাকিব গৈ কেনেকুৱা পাওঁ বা তাত কি ধৰণৰ কেনেকুৱা কি ওলায়। মই যিহেতু ইয়াৰ আগতে গৈ পোৱা নাই, আজি ফাৰ্ষ্ট টাইম মই যাম, তো মই দেখুৱাম গোটেইখিনি। আৰু মোৰ ফ্ৰেণ্ডজন যিহেতু এতিয়ালৈকে আহি পোৱা নাই, মই ভাবিলোঁ কি কৰোঁ, আমাৰ ঘৰত যিখিনি ফুল আছে মই ভাবিলোঁ গোটেইখিনি দেখাই দিওঁ নেকি কি আছে। এইডাল একচুৱেলি ফুল নহয়, এনেকৈ কালাৰফুল পাতেই হয়। ইয়াতে একো ফুল চুল নালাগে, ইয়াতে 2টা কালাৰৰ পাত ওলায়, বহুত ধুনীয়া লাগি দেখিবৰ কাৰণে। চ' এইপিনে কিবা কিবি আছে, যাব পৰাটোৱে কঠিন। আৰু এই গছকেইডাল বহুত ধুনীয়া লাগে। তাৰপিছত এইডালো চেম, দেন এইডাল চাওক, ইমান মৰম লাগে ফুলকেইপা চাওকচোন। আৰু এইটো মিনি গোলাপ ফুল, এইটোও গোলাপ ফুল, এইটোও গোলাপ ফুল। আৰু এইডাল মই নাম চাম নাজানো এইবিলাকৰ। আৰু এটা বস্তু দেখাব ৰ'বক, এইডাল চাওকচোন, এল'ভেৰা। মই লগাব সময়ে নাপাওঁ তেনেকৈ। কাৰ ঘৰত এল'ভেৰা আছে বাৰু? কোনোবাৰ ঘৰত নাই যদি মোক কমেণ্ট এটা কৰি দিব, মই বিলকুল নিদিওঁ। চবচে কামোৰ লাগে এই ওলাই মেলি ৰখি থাকিব লগা কামটো। ছোৱালীৰ বাৰু টাইম লাগে গম পাইছোঁ, এই লড়কো কা ইনকা কিয়া হে ইয়াৰ, কিয় ইমান টাইম লাগি থাকে মানুহৰ। এতিয়ালৈকে মোৰ 2-3বাৰমান খং উঠিলে অলৰেডি, আৰু মই একবাৰমান খং উঠাক ৰখি আছোঁ। এই একবাৰমান খং উঠিলে আৰু মই ক'তো নাযামো, একো নকৰিমো, মই এনেকৈ কাপোৰ চাপোৰ খুলি ঘৰতে বহি থাকিম, বাছ চাম দাম নাযাওঁ। মই যদি চিনি পোৱা জেগা হ'ল হয়, আই চুৱেৰ মই অকলে গুচি গ'লোঁ হয়। আৰু এইবিলাক আমাৰ আলুৰ খেতি, আমাৰ খোৱাকৈ প্ৰত্যেক বছৰে অলপ অলপকৈ খেতি কৰে চব বস্তুৰে। এইবিলাক হৈছে আলু। আপ লোগোं ने तो कभी देखा नहीं होगा जिंदगी में, देख लो। ओलकबी गाइस, घৰৰ मीठा मीठा ओलकबी। धनिया भी है यहाँ पे, यहाँ पर थोड़ा पालंग भी है, एडले पालंग भी है और थोड़ा सा ये है मस्टर्ड, पालेং, লাই গাহৰি। অ' চৰি, পালেং নহয়, এইবিলাক লাই হয়, লাই গাহৰি। এইটো এটা ফুল, ইমান মৰম লগা ফুল গাইছ। তাৰপিছত এইটো এটা, আৰু এইবিলাক গছো আছে আমাৰ বহুত। এনেকুৱা গছ আমাৰ 5ডাল মানেই আছে বাৰু। ইয়াত 3ডাল আছে, তাত মই দেখাইছিলোঁ 2ডাল আছে। অ'কে, আৰু এইখিনি এই কিবা ফুল এইবিলাক নাজানো আৰু। এইটো ফুলটো ভাল লাগে কিন্তু দেই। অ' ইয়াতে আকৌ ফুল আছে, বিৰাট মৰম লাগে এইডাল ফুল দেই। এইডাল বগৰী গছ হয়, লগা নাই চাগে। এইডাল গছডাল খুব মৰম লাগে, খ্ৰীষ্টমাছ ট্ৰীডাল। আৰু ইয়াতে আমাৰ হেৰি আছিলে, পদুম ফুল আছিলে, মৰিয়ে থাকিল চাগে, জানো পদুমে নে কি বা। ये है মমাই তামোল। আৰু এইটো আমাৰ কিউটো মিউটো জজ পিনা জজ, হা হা ইয়ে कर लो पहले, হা ফুল এইডাল গাছ তুমি মনত ৰাখি থ'বা। এইডালৰ যি আলু ওলায় তাৰ এইখিনি গোটেইখিনি জজকে খুৱাম হা, আমি নাখাওঁ। ইয়াতে মুতিছে ন, আৰু আমি য'তে ত'তে মুতি দিওঁ মানে। তো मारो इसको मारो, हरामी को मारो, इसको मारो। इसको पहचान रहे हो गाइस, ये हमारी जोजो की दुल्हन है। इसने अभी रिसेंटली बच्चे दिए, पता नहीं कहाँ पे इसके बच्चे। गए 3 বছৰমান ফাইনেলি ৱেইট কৰাৰ পাছত সি মোক ফোন কৰি ক'লে যে তই ঘৰত নহয়, ৰাস্তালৈকে ওলাই আহ, তেতিয়া আমি সোনকালে গৈ পাম।
আৰু সেইকাৰণে মই আহি গ'লোঁ ৰাস্তালৈকে। ইয়াতে আহিও মই জানো যে মোক 1 ঘণ্টা ৰখাব, তথাপিও সি আহি নাপায়। সি মুঠতে আজি আহিয়ে নাপাব চাগে। নাই তাৰ কোনো দেখা দেখি নাই, না ইপিনে আছে না সিপিনে আছে। মই আহি পাইছোঁ ইয়াত, মই গম পাইছোঁ যে আহি পেলাই ৰখিব লাগিব 1 ঘণ্টামান হ'লেও, তথাপিও সি নাই। চ' ফাইনেলি সি আহি পালে 30 বছৰমান ৰখাৰ পিছত। এতিয়া আমি যাব ওলাইছোঁ। আৰু যিসকলে চানডুবি গৈ পাইছে এই ৰাস্তাটো নিশ্চয় চিনি পাইছে বাৰু। কিমান ভাল লাগে এই ৰাস্তাটোৰে গৈ। যোনসকলে গৈছে সেইসকলে নিশ্চয় বুজি পাইছে। ভিডিঅ'টোত যিমানখিনি কেপচাৰ হৈছে ৰিয়েলত তাতকৈও বেছি ভাল লাগে এই ৰাস্তাটোৰে গৈ পেলাই। কেতিয়াবা আপুনিও যদি গৈ পোৱা নাই, এদিন এপাক এনেই ওলাই আহিবচোন, মনটো কিমান বেছি ভাল লাগি যাব। ৰাস্তাটো মাজেৰে আৰু 2 চাইডে এনেকৈ ধুনীয়াকৈ গছ আছে। গোটেই ৰাস্তাটোৱেই গছেৰে আৱৰি ধৰা। চানডুবি যিহেতু অলপমান দূৰ হয়, দূৰ হ'লেও কিন্তু এনেকুৱা ৰাস্তাৰ মাজেৰে গৈ থাকিলে কেতিয়াও ব'ৰ নালাগে। ফাইনেলি আমি আহি পালোঁ। নাজানো, এতিয়া আমি হেৰাই থাকিলোঁ নহয়। ড্ৰাইভাৰে ইমান নাজানে কোন চাইডে মেলা আছিলে। গৰু কাঠ চৰমাই দিব মন যায় ইয়াত। কোনোবা সুধিলে আকৌ। আচ্ছা अच्छा किसके चक्कर में पड़ गए हम गाइस। है दी लो आपका रास्ता ही है हमारा। अरे या मारी वो ये छोटी। इतना बड़ा स्कैम शायद दुनिया में पहली बार हुआ है गाइस। हमको लगा था इस तरफ होगा मेला, কিন্তু এই সাইডে হয় পিকনিক স্পট আৰু আমি সেম ৰাস্তা সেইটো ৰাস্তালৈ যাওঁতে আমাৰ ভাল আছিলে। কাৰণে হৈছে এইবিলাক চব মেলাত আহিছোঁ আৰু যাম নাপাওঁ। মেচাটো কি হৈ सकता है क्या? সেইকাৰণে আহিলে সৰু গাড়ী লৈ আহিব লাগে দেই। গাড়ী লৈ অহাবিলাকৰ অৱস্থা চাওকচোন। বাপৰে, অসমৰ আধা মানুহ ইয়াতে আছে চাগে। দো পেচা ইয়া ভি পেচা দো। ফাইনেলি আমি আহি পালোঁ আৰু ইয়াতে এইখন পথাৰখন হৈছে। ইয়াতে গাড়ী ৰখা পাৰ্কিং। বাপৰে, গাড়ীবিলাক চাওকচোন। গাড়ীখিনি চাই চাগে আন্দাজা লগাব পাৰিছে যে কিমান মানুহ মেলালৈ আহিছে। বাপৰে, আমাৰ লছ হ'ল একচুৱেলি। আমি বেলেগ পিনেদি সোমাইছিলোঁ যিহেতু, সেইটো পিকনিক স্পটৰ পিনে গুচি গৈছিলোঁ আৰু সেইপিনেও 20 টকা ভৰি টিকট কাটিছিলোঁ আৰু এইপিনেও আমি ঘূৰি আহি 20 টকা দি টিকট কাটি ইয়াতে গাড়ী ৰাখিছোঁ। আৰু এইবাৰ আমি যাম মেলাৰ চাইডে। লেটছ গো। চাহ খাব সোমাইছোঁ। চাহ পায়নে? গাখীৰ চাহ আছেনে? দিয়কচোন 2 কাপ। বাপৰে, যি ঠাণ্ডা লাগিছে। 2 কাপ চাহ খাই লওঁ গাইছ। उसके बाद होगा जो होगा। এনেই বাৰু মই ইমান বেছি চাহপ্ৰেমী নহয় যদিও মানে বাইকত আহোঁতে ইমান বেছি ঠাণ্ডা লাগিল, ভাবিলোঁ 2 কাপ চাহ খাই লওঁ, গাটো তেতিয়া গৰম হ'ব আৰু মেলাখন ধুনীয়াকৈ ঘূৰিব পাৰিম। ভুল নুবুজিব দেই, মই নাখাওঁ, ফ্ৰেণ্ডজনৰ কাৰণেহে লৈছোঁ। কিয় মিলাম? মই খাওঁ নেকি মিলাম বুলি? খাৱাই নাছিলোঁ, সেইটোৱে ভাবছোঁ। শৰম नहीं आता। কিমান কয়? দৰ্জন কিমান কয়? 50 টকা হয় এনেকা ভাগত হলে 200 টকা খাব পাৰিম। এই ভাগবিলাক কিমান কয়? এইটো 100 টকা, এইটো 8টা। কেইটা আছে 100 টকাত? 5টা দিছো, 6টা দি আছো 100 টকা। বাপৰে, মিষ্টাৰ এটিছন আৰিছো। বহুত কিবা কিবি বস্তু পাই আছে। তিল নেকি? তিল কিমান কয়? তিল কিমান? তিল নেকি? এইটো ব্লেক ৰাইচ নেকি? তিলটো কিমান কয়? কিমান আছে? $100 মাত্ৰ 100 টকা, মাত্ৰ 100 টকা প্ৰমোচন কৰি দিছে।
এক চৰ মাৰি দিম তই কেমেৰা নোলাবি অভদ্ৰ কিবা খাব পাৰলো চ' ফাইনেলি আমি আহি পাইছোঁ আৰু ইয়াতে এই মস্ত মেলাখন হৈ আছে हमको भी नहीं पता यहाँ पे क्या होता है क्या नहीं तो কিন্তু ঘূৰি মাৰি দিম অভদ্ৰ ক'বাৰ এইটো ধুনীয়া গেট এইপিনেদি আমি সোমাই আহিম औकात नहीं है ना अभी लेंगे बाद में लेंगे दरकार नहीं औकात नहीं है वही बोल रही আজিয়ে ষ্টাৰ্ট হৈছে হা মেলাখন কিন্তু ইয়াত ইমান বেছি মানুহ মানে মইতো আচৰিত একচুৱেলি আজি 1 জানুৱাৰী ন মানুহবিলাক মানে কি ফুৰিব আহিছে আমি কোনপিনেদি যাম ইয়াত আছে থলুৱা খাদ্যৰ সম্ভাৰ মিনছ ইয়াতে চব থলুৱা খাদ্য পোৱা যাব তো এইটো ঘৰটো এতিয়া হ'ব ফটো স্পট সব মানুহবিলাক আহি আহি ইয়াতে ফটো উঠিব ময়ো উঠিম বাৰু এতিয়া নহয় ভিতৰলৈ যাওঁ তাত গৈ ভিতৰত গৈ চাম কি কি আছে কি কি নাই তাৰপাছত ইয়াতে উভতি আহি ফটো উঠিম ঢেৰ মানুহ আছে লাঙা বুঢ়া হ'ব তই বহুত আৰু এইবাৰ আমি সোমাইছোঁ এই বজাৰখনত ইয়াতে ধুনীয়াকৈ হাতেৰে নিৰ্মিত কিছুমান বস্তু বাঁহ বেতেৰে বনোৱা ধুনীয়াকৈ ঘৰতে তৈয়াৰ কৰা বস্তু কিছুমান বিক্ৰী কৰি আছিলে আৰু লগতে কাপোৰো আছিলে বহুত কিবা কিবি আছিলে বজাৰখনত যিহেতু আমাৰ লগত মানে মোৰ লগত বিশেষকৈ পইচা ইমান নাছিলে আৰু বিশেষকৈ কেছ পইচা নাছিলে যদিহে আপোনালোকে যাম বুলি ভাবিছে তাত কেছ পইচা লৈহে যাব কিয়নো তাত নেটৱৰ্কৰ ইছ্যু আছে জিঅ'ত একেবাৰে নেটৱৰ্ক নাপায় এয়াৰটেলবিলাক চাগে অলপমান চলি থাকে তথাপিও প্ৰব্লেম হয় তো সেইটো কাৰণে যদি আপোনালোকে কোনোবাই যাম বুলি ভাবিছে তাত খুব ভাল লগা বস্তু আছে যিবিলাক আপোনালোকে আনিব পাৰিব কিন্তু লগত কেছ পইচা কেৰি কৰিব দেই আৰু তাৰ দোকান কিছুমানত অনলাইনৰ সুবিধাও নাথাকে কিছুমানত আছে বাৰু কিন্তু ষ্টিল কিছুমানত নাই সেইটো কাৰণে কেছ পইচা কেৰি কৰাটো জৰুৰী হয় চেইনটো অলপ কম হ'বনে দাদা এইটো 80 টকা দিব নহয় 60 লওক এইটো ঐ ভুন্দি আউলি দিছ ওৱান ফোন মাৰচোন ক'তবা গ'ল ঐ আছোন এইবিলাক কলম ইয়াতে 30 ৰুপিছত বিকি আছে এণ্ড মই এটা লৈ ল'ম বুলি ভাবিছোঁ এই ফ'কাছ কৰক এইটো চাইডে মেলাখন আছিলে আৰু এইটো চাইডৰ পৰা এইপিনে হ'ল একো নাই ইয়াতে এইটো চাইডে এনেই আহি পেলাই বহিব পাৰে বাকী এইটো চাইডে একো নাই এইবাৰ আমি যাম ফটো উঠিবৰ কাৰণে হয় দি যা ये बहुत अच्छे की लगी गाइस और बहुत कुछ देखना बाकी है वहाँ पे देखो वहाँ रुको मैं दिखाती हूँ वहाँ पे कुछ ना कुछ तो हो रहा है जहाँ पे हम अभी जाएंगे मिलते हैं नेक्स्ट ब्लॉग में नहीं इसी ब्लॉग में दिखाएंगे नेक्स्ट ब्लॉग में नहीं इसी ब्लॉग में हम दिखाएंगे আৰু আমি এইবাৰ এইটো ঘৰটোৰ তাত ফটো উঠিম সি মোক 1000খন ফটো উঠাই দিব লাগিব আৰু সিয়াক মই এখনেই ফটো উঠাই দিম এখনেই ভাল হ'ব মই জানো কিন্তু সি মোক 1000খন উঠাই দিব লাগিব মানুহ কাফি ভিৰ আছে ইয়াতে ফটো উঠা হৈ গ'ল ইয়াতে মই জানো মোৰ এখনো ভাল ফটো অহা নাই বাট ষ্টিল মেমৰিজৰ কাৰণে উঠিলোঁ কিয়নো মোৰ চুলি ইমান মানে ঘাটিয়া হৈ আছে আৰু ইয়াতে গাইজ চাগে কিবা হ'ব ইয়াতে সাৱধান বিশ্ৰাম হ'ব ইয়াতে এইবাৰ আমি যাম বাণিজ্য মেলাত আৰু ইয়াতে বস্তুবিলাকৰ দাম যে জুই লগা এইটো কথা জানো তথাপিও একবাৰ যাম
यहाँ पे क्या बन रहा है? ৰাতি হোৱা নাই বাট ষ্টিল ইয়াতে কুঁৱলী টাইপ হৈ আছে চাওকচোন যাম বাৰু ভিতৰত ইয়াতে বিভিন্ন ধৰণৰ খাদ্য চানা পানীপুৰি চব আছে ইয়াতে চাওক ইয়াতে চানা ইয়াতে আইচক্ৰীম ঠাণ্ডা দিনত বাৰু নাখায় বহুতেও বাট ষ্টিল কিছুমানে খায় এইয়া পানীপুৰি মই খাম বাৰু ইয়াতে ফোনৰ কভাৰ পাই যাব আৰু এইখন হৈছে কটন কেণ্ডি বাপৰে মেলাখন একচুৱেলি বাহিৰৰ পৰা ডাঙৰ যেন নালাগে বাট ভিতৰত সোমাই দেখিব পাৰি যে এইখন ডাঙৰে হয় কিছু ইয়াতে তলতো কিছুমানে বিকি আছে বিভিন্ন বস্তু আৰু লগতে এনেকৈ দোকানতো বিক্ৰী কৰি আছে কিন্তু বস্তুবিলাকৰ দাম সুধিছিলোঁ সেইখন মেলাত কিছু দাম আছে বাৰু ল'ব পৰা নাযায় বাট ষ্টিল কিছুমান বস্তু ল'ব পৰা যায় মানে আৰু এইবোৰ এইবোৰ 100 টকা হয় চাগে কিমান কয় দাদা আৰু এইবিলাক 100 টকা আৰু এইখিনি হৈছে 160 থ্যাংক ইউ ছ' মাছ দিছি আৰু এডিট কৰাৰ কাৰণে কি ক'ম আৰু চালে 250 এইবিলাক চাৰ্ট ইয়াতে গৰমৰ কাপোৰ কুৰ্তা গোটেইখিনিয়ে আছে বাৰু কুৰ্তা ছেটটো দেখিব পাইছোঁ দামবিলাক বেলেগ বেলেগ হ'ব আৰু ইয়াতে বিভিন্ন ধৰণৰ শস্যৰ বীজবিলাক পাই যাব ধুনীয়াকৈ লাইন গৈছিলে এইমাত্ৰ লাইন আহিলে আৰু এইখনো এখন কাপোৰৰ দোকানেই হয় ইয়াতে গৰমৰ পৰা স্পৰ্টিং ঘৰত পিন্ধা হওক বা লং পেণ্ট হওক গোটেইখিনি পাই যাব ये क्या गाइस खेला I think uncle is wearing same jacket that I have জিকেনে নিজকে চাই যাওঁ নেখেলো বাৰু একবাৰ লাগিলে কথা কিটা কৰিব লাগিব হামুৰি খেলো খেলা হৈ আছে ইয়াতে হাঁহৰ গলত ৰিং পৰিলে পাব ৰিং হাঁহৰ ডিঙিত পৰিলে পাব ৰিং হাঁহৰ নাকত পৰিলে নাপাব ৱাও নেখেলোঁ মই কাৰণ মই এনেও নাপাওঁ এইবিলাকক জুৱেলাৰী দোকান মই মাৰ কাৰণে তাতেই চেইন এডাল লৈ লৈছোঁ বাৰু নলওঁ আৰু একো তেনেকুৱা ল'ব লগা নাইও বাৰু ইয়াতে মানে কি এইবিলাক কিনিব মন যায় কিন্তু যিহেতু বাইকত আহিছোঁ মানে ভয় লাগে নিব ভাঙি চাঙি যাব বুলি ৰাস্তাতে বা মেলাখন কিছু ডাঙৰ কিন্তু কিছু ডাঙৰ বুলিয়ে কৈছোঁ কিবা খাবে মই যদি এইটো দাঙি লৈ দৌৰি থাকোঁ কি হ'ব গাইছ ইয়াতে কোনো নাইও বাৰু মালিক চালিক লৈ পেলাই দৌৰি থাকোঁ নেকি অঁ ইয়াত কিন্তু কিছু ধুনীয়া ইয়েৰিংছ আছে দেই কিমান কয় দাদা 50 টকা চব 50 অবচেশ্যন
ছোৱালীবিলাকৰ জেলেপি কিমান কয় হা অনলাইন হ'বনে এক পোৱা দিয়কচোন এতিয়া আমাৰ ঘৰত থকা ফুলৰ গছ দেখা যেন পাইছোঁ হয়নে নহয় চাওঁ বাৰু ওচৰত গৈ হয় এইডাল ওচৰনি যে মই দেখাইছিলোঁ ছেইম এনেকুৱা মই নলওঁ যিহেতু আমাৰ ঘৰত আছে এনেও নলওঁ বাৰু ইয়াৰ পৰা লৈ যোৱাত তালৈকে সম্ভৱো নহয় বাইকত চ' এয়াই আছিলে মেলা আমি এতিয়া ঘৰত যাম কুঁৱলী পৰিছে দেখিছেনে ধূলি ধূলি মানে ধোৱা ধোৱা টাইপ এইটো লওক ইয়াতে গোল্লা পেকেট এটা ল'লে 30 টকা আৰু লগতে যদি 2 পেকেট লয় 50 টকা ইয়াতে যে মই স্কেম এলাৰ্ট বুলি কৈছোঁ কিহৰ কাৰণে গম পাইছেনে এই যে 50 টকাত 2 পেকেট দিবৰ কাৰণে ৰাজি হৈছে মানুহজন একচুৱেলি এইবিলাক গল্লা নহয় কিবা বেলেগে আছিলে চাগে কিবা চাউলৰ গুড়ি দি বনাইছে আৰু বনাই পেলাই এনেকৈ চেনি পানীত ভিজাই দিছে গল্লা টাইপটো বিলকুলেই লগা নাই মই গম পাইছিলোঁ কুছ না কুছ তো গড়বড় হে পিছত মই ঘৰত আহি যেতিয়া খাই চালোঁ গম পাইছোঁ আৰু এইটোৱে হ'ব লগা আছিলে চ' নিকিনিব কোনোবাই যদি গৈ দেখিছে মেলাৰ পৰা কিবা কৈ ওলাই আহিলোঁ ইয়াতে গাড়ী পাৰ্কিং দেখি ভাবিছিলোঁ যে বহুত ডাঙৰ মেলা হ'ব কিন্তু তেনেকুৱা নহয় বাৰু ইমান ডাঙৰো নহয় মেলাখন ষ্টিল ইয়াৰে কাৰণে লাইক ঠিকে আছে আৰু বছৰৰ প্ৰথম দিনাই যিহেতু ইমান ডাঙৰ এখন মেলা হৈছে বহুত বেছি ডাঙৰ নহ'লেও কথা নাই কিন্তু মানুহ দেখি ভাবিছিলোঁ যে বহুত বেছি ডাঙৰ মেলা হ'ব ইমান ডাঙৰো নহয় বাৰু বেয়া নালাগিল গৈ পেলাই তাত আৰু এতিয়া আমি আমাৰ গাড়ীখন ক'ত বা ঐ সেইখন বেচেৰা অকলে থৈ দিছে ঠাণ্ডাই লাগিব পাইছাগে আমি এতিয়া মিৰ্জা পাইছোঁ ৰাইচ আৰু ঘুগুনি বিচাৰি ফুৰি আছোঁ ইয়াতে এখনে দোকান খোলা আছিলে তাত কিন্তু ঘুগুনি নাপালোঁ সেইকাৰণে ভাবিছোঁ মিৰ্জাৰ চকত বিচাৰিম ইয়াতে আছে য়েছ তাত আছে ঘুগুনি দিবচোন 2 প্লেট পানী ঢালি আছে পানীয়ে ঘুগুনি খোলা কিমান কয় গৰম কৰি দিয়ক নহ'লে 2 প্লেট দিব দুটা ঘুগুনিও দুটা ইমান ঠাণ্ডা লাগিছে ইয়াতে ভাবিলোঁ চিকেন পকোৰা খাই ল'ম কিন্তু ইয়াতে প্লেট চিষ্টেম বোলে এক প্লেটত 100 টকা কিন্তু তাত 10টা থাকে এতিয়া ছিংগল ল'লে নিদিয়ে মানে দুটা বা 3টা ল'লে দিব বাট মোৰ ফ্ৰেণ্ডজনে কৈছে যে নাপায় খাবি ন তই ছিংগল নিদে মানে এটা নিবিকে প্লেট চিষ্টেম 10টা 100 টকা কিন্তু যদি দুটাৰ ওপৰত লয় তেতিয়াহ'লে খা না এটা একশন মাৰিম অভদ্ৰ খা না এটা মই এটা খাম কি বস্তু অফাৰ কৰি থাকিলেও নাখায় দেই এইবিলাক সঁচা হয় মানে জোখনিত যোৱাবিলাক আৰু এইবাৰ ইপিনে আমি মাংস ল'বৰ কাৰণে সোমাইছোঁ যিহেতু ভাবিলোঁ যে ইয়াৰ পৰা গৈ আমাৰ ঘৰত খানা এটা খাই দিম সেয়ে ইয়াতে সোমাই মাংস লৈ ল'লোঁ
আৰু ইয়া আহি পায়ে যোগাৰ কৰিছোঁ। ইয়া মায়ে ধুনীয়াকৈ চৌকাখন বনাই দিছে আৰু লগতে জুইখিনিও উঠাই দিছে। যিহেতু মই বৰ বেছি পাৰ্গত নহয় জুই উঠাত, সেইটো কাৰণে ধুনীয়াকৈ জুইখিনি তৈয়াৰ কৰি দিছে আৰু বনাইছোঁ বাৰু ময়ে যিমানখিনি আইটেম আছিলে, মানে আইটেম বাৰু একো নাই, 2খন মাংস আছিলে, সেই 2খন মাংস ময়ে বনাইছোঁ আৰু মা বনাইছে ভাতটো কুকাৰত বনাই দিছে। আৰু এয়া এইপিনে ফাৰ্ষ্টতে মই বনাইছোঁ চিকেনখিনি, গাহৰিখিনি বইল কৰিব দিছোঁ। তই কিয় এনেকুৱা নাই পইচা বাদ দি দিম নৰি তাৰমানে। চিকেনখিনি হৈ যোৱাৰ পাছত মই এইপিনে পৰ্কখিনি বনাব ষ্টাৰ্ট কৰিছোঁ। যিহেতু মোৰ ফ্ৰেণ্ডজন খাই পেলাই ঘৰলৈ যাব, সেইটো কাৰণে সোনকালে বনাইছোঁ, যাতে সোনকালে হ'লে সি খাই বৈ ঘৰলৈ যাব পাৰিব সোনকালে। দিনত যে দেখাইছিলোঁ ৰাইচ লাইৰ পাত ছিঙিব আহিছোঁ, গাহৰিৰ লগত বনাম। अभी मुझे पता भी नहीं है যে কেনেকুৱা কেনেকুৱা দিয়ে, লৈ যাম আৰু কিবা কয় এটা পাত এডাল গছৰ পৰাই বেছি ছিঙিলে বেয়া কথা, তো মই এইডাল গছৰ পৰা ছিঙিম। কেইটামান বা দিয়ে ভগৱান জানিব, পইচামান লৈ যাম। মস্ত ডাঙৰ ডাঙৰ পাতহে, ইটাৰো কিনে কলা মলা দেখোন। इसको भी सींगेंगे। হ'বনে নাইবা, নহ'লে আৰু ল'ব আহিম আৰু ইয়াতো আছে ৰ'ব, ইয়াৰ পৰা 2টামান ছিঙি লওঁ। কেনেকুৱা দেখোন ইয়াৰ কোনডালত লওঁ, সতেজ দেখিছে। আৰু এইপিনে মোৰ মাংস ৰেডি, এইখিনি চিকেন আৰু সেইখিনি হৈছে পৰ্ক। কালাৰটো কেনেকুৱা হৈছে মোক জনাবচোন। আৰু মানুহ যিহেতু বেছি নাই, আমাৰ ফেমিলি 4জন আৰু লগতে মোৰ ফ্ৰেণ্ডজন, সেইটো কাৰণে এয়া কাঁহীতে বাঢ়ি লৈছোঁ। আছে টিং নহয় প্লাষ্টিক। আৰু এয়া ইপিনে ভাত পানী খাই মেলি তামোল এখন লৈ লৈছোঁ, যিহেতু তামোলটো মেইন। আৰু ইপিনে মোৰ ফ্ৰেণ্ডজনো যাব ওলাইছে ঘৰত। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।